हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই আহি গৈছো এটা নতুন বিউটি প্ৰডাক্ট লৈ আপোনালোকৰ ওচৰলৈ। আৰু আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল হিমালয় এন্টি হেয়াৰ ফল শ্যাম্পু। আৰু আপোনালোকে যদি এই শ্যাম্পুটোৰ বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো প্ৰথমবাৰ একলগে দেখক। তো বলক মই আজি এই ভিডিওটো আৰম্ভ কৰো। তো গাইস প্ৰথমতে আপোনালোকক কৈছো যে আজি মই কি প্ৰডাক্টৰ বিষয়ে ৰিভিউ কৰিম। আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল হিমালয় এন্টি হেয়াৰ ফল শ্যাম্পু। আৰু শ্যাম্পুটো আপোনালোকৰ হিমালয় কোম্পানীৰ হয়। আৰু মই যদি এতিয়া ক'বলৈ যাওঁ শ্যাম্পুটোৰ দাম কি, মানে শ্যাম্পুটোৰ দাম হ'ল 80 ml দাম হ'ল 57 rupees। আৰু শ্যাম্পুটো আপোনালোকে বজাৰৰ যিকোনো এটা দোকানতে পাই যাব। তো এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত আপোনালোকৰ কি কি বস্তুৰ মিশ্ৰণ আছে বা কি কি ইনগ্ৰেডিয়েন্টছ আছে যেটো। আৰু ইয়াত আপোনালোকৰ আছে আপোনালোকৰ পালাছা আৰু ভৃংগৰাজ। এই পালাছা আৰু ভৃংগৰাজে আমাৰ চুলিত কি কি বেনিফিট কৰিব মই এই বিষয়ে অলপ ক'বলৈ যত্ন কৰিম। তো প্ৰথমে মই ক'বলৈ যত্ন কৰিম ইয়াত থকা পালাছাই আপোনাৰ চুলিত কি বেনিফিট দিব। ইয়াত থকা পালাছাই আপোনাৰ চুলিত কি কৰিব, আপোনাৰ চুলিটো গ্ৰোথ কৰাত সহায় কৰিব আৰু আপোনাৰ চুলি যদি সৰি যায় আছে এইটো কমাব। আৰু মই যেতিয়া ক'বলৈ যাওঁ ইয়াত থকা ভৃংগৰাজে আপোনাৰ চুলিত কি কি সহায় কৰিব। তো ইয়াত থকা ভৃংগৰাজে আপোনাৰ চুলিত যদি চুলিটো গ্ৰোথ কৰাত সহায় কৰিব আৰু যদি চুলি আপোনাৰ সৰি যায় চুলিটো সৰি যোৱাৰ পৰা ঠিক কৰিব, কমাব। আৰু যদি মই এতিয়া ক'বলৈ যাওঁ শ্যাম্পুটো আপোনাৰ হ'ল হিমালয় এন্টি হেয়াৰ ফল শ্যাম্পু। ইয়াত থকা দুটা বস্তু যেটো আছে মুখ্যভাৱে এইটো হ'ল পালাছা আৰু ভৃংগৰাজ। তো এই দুটা বস্তুৱে আমাৰ চুলি সৰাটো কমাবৰ কাৰণে বহুত ভাল বস্তু হয় বা মিশ্ৰণ হয়। আপোনালোকে শ্যাম্পুটো ব্যৱহাৰ কৰি চাব পাৰে। তো এতিয়া মই আপোনালোকক কম এই শ্যাম্পুটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব। এই শ্যাম্পুটো আপোনালোকে ব্যৱহাৰ কেনেকৈ কৰিব তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিম। এই শ্যাম্পুটো ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ চুলিটো ভালকৈ তিতাই ল'ব লাগিব। ইয়াৰ পিছত কি কৰিব, ইয়াৰ পিছত অলপ শ্যাম্পুটো অলপ হাতত লৈ ভালকৈ চুলিত মেছাজ কৰি ধুই দিব। সো আজিকালি ইমানখিনি আৰু আশা কৰিছো মই আপোনালোকক হিমালয় এন্টি হেয়াৰ ফল শ্যাম্পুৰ বিষয়ে ভালকৈ বুজাব পাৰিছো। আৰু আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ দেখা হ'ব মোৰ নেক্সট ভিডিওত। আজিকালি ইমানখিনিয়ে, ধন্যবাদ, থেংক ইউ।